মৰমৰ বন্ধুসকল, আজি নতুন এটা প্ৰশ্ন লৈ আগবাঢ়ি আহিলোঁ। মই মহিফুল ইছলাম আৰু আপোনালোকে দেখি আছে আছাম কুইজ MIF ইউটিউব চেনেল। তো বন্ধুসকল, আজিৰ প্ৰশ্নটো হ'ল শ্ৰীকৃষ্ণ হৰিহৰা শৰ্মাক কোনটো বেংকৰ MD আৰু CEO হিচাপে নিযুক্তি দিয়া হৈছে? তো অপশ্যন 4টা আছে। 4টাৰ ভিতৰত শুদ্ধ অপশ্যনটো আপোনালোকে বাছনি কৰি কমেণ্ট কৰি জনাই দিব। অপশ্যনকেইটা কৈ দি আছোঁ। অপশ্যন নম্বৰ 1 য়েছ বেংক, অপশ্যন নম্বৰ 2 IDBI Bank, অপশ্যন নম্বৰ 3 কৰ্ণাটকা বেংক আৰু অপশ্যন নম্বৰ 4 হ'ল HDFC Bank। তো শুদ্ধ এনচাৰটো দিয়াৰ কাৰণে মই আপোনালোকক 10 ছেকেণ্ড সময় দিম। এতিয়া আমি 10 ছেকেণ্ড কাউণ্টিং কৰিম। 9, 8, 7, 6, 5, 4, 3, 2, 1। তো বন্ধুসকল, আপোনালোকৰ সময় শেষ হৈ গ'ল। তো এতিয়া আমি শুদ্ধ এনচাৰখিনি কৈ দি আছোঁ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ 3 কৰ্ণাটকা বেংক। ইয়াৰ কিছুমান টকাখিনি মই উল্লেখ কৰিম, তো আপোনালোকে মনোযোগ সহকাৰে শুনি ল'ব। কৰ্ণাটক বেংকে শ্ৰীকৃষ্ণ হৰিহৰা শৰ্মাক পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া MD আৰু CEO হিচাপে নিযুক্তি দিয়ে। শৰ্মাৰ বাণিজ্যিক খুচুৰা আৰু লেনদেনমূলক বেংকিং প্ৰযুক্তি আৰু পৰিশোধত প্ৰায় 4 দশকৰ অভিজ্ঞতা আছে। তো বন্ধুসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে? মই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলত নতুন হৈ থাকিলে চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব। তো ভিডিঅ'খন দেখাৰ কাৰণে ধন্যবাদ। জয় আই অসম।